তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেলটো। আজি বহুত দিনৰ মূৰত আকৌ আৰু এটা ভিডিঅ' লৈ আহিলোঁ। তো বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ সৰু সুৰা কামত এনেই বিজি আছিলোঁ। আজি সকলোৱে জানে আজি ৰাজ পূজা। আমি ৰাজ পূজা চাব যাই আছোঁ। এই ৰাতিৰ পিছত আছে আৰু মানুহ। তো মই অকলে আহিলোঁ আগত। দুৰ্গা পূজাৰ টাইমতো দিছোঁ, তাৰকাত গৈছোঁ। তো আজিও ৰাজ পূজাত তাৰকাতে যাম। তো আজি চাই আছোঁ, চাই থাকিব। বহুত দিনৰ মূৰত আহিছোঁ আৰু তো গাইজ, বৰ্তমান আমাৰ ৰাস্তাটো পাকা কৰি আছে। পাকা কৰি মানে এয়া ব্লক ইটা পাৰিব বোলে। তো আগৰ নিচিনা বেয়া নহ'ব, এখন ব্লক ইটা পৰা ৰাস্তা হ'ব। তো ভাল হ'ব, অহা যোৱা কৰাত, গাড়ী চাড়ী চলোৱাত ভালেই হ'ব। আগৰ নিচিনা নাই আৰু বেয়া ৰাস্তা। আমাৰ এই অলপখিনি আছে আৰু গাঁৱৰ ভিতৰত এই ৰাস্তাটো নহ'ব নেকি, এই ৰাস্তাটো বেয়াই থাকিব। তো তথাপিও যে এই ৰাস্তাটো ভাল হৈছে তাৰ কাৰণে বহুত ভাল হৈছে। আৰু আমি এনেকৈ যাই আছোঁ জোনাক ৰাতিৰ উপভোগ কৰি। ৰাতি যোৱা একটা বেলেগ মজাই বেলেগ। ৰাতি ঠাণ্ডাত জোনাক ৰাতি ঠাণ্ডা কৰি আৰু পাৰিলে দিনতো দেখাম যোৱা হয় আৰু নগ'লেতো নাই আৰু বৰ্তমান বহুত কামো থাকে, সেইকাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ। তথাপিও আজি যাতে ওলাইছোঁৱে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। আমি ৰাজ পূজা চাব যাওঁ, তো চাই থাকিব ভিডিঅ'টো। ঢাকাৰ হয় ৰাজ পূজাটো, তাতে যাম। আজি ডেন্স ধামাকা আছে, তাকে চাব যাই আছোঁ। তো কেনে হয়, তাতে যাই কেনে কৰিছে, তো সকলোখিনি দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। হেল্ল' অমিত বাৰে, আমাৰ এয়া অমিত বাবু হয়, গাঁৱৰ ভিতৰত চবতকে মানে চেক্সি বয়। কিবা কবি নেকি আজি? আপি চাপি পতাবি নে নাই? মানে দেখাব নোখোজে আপোনালোকৰ আগত, লাজ বেছি পায়। তথাপিও একবাৰ চেষ্টা কৰিম ফেচ ঢুকাইকে গাইছে মমো আমার লগে আছে মনীন্দ্র। রাজ পূজা কেঙ্গা ভাল না? তো হেল্ল' গাইজ, তো আমি ফাইনেলি আহি পালোঁ দ্বাৰকা। তো আৰু ইয়াৰ পৰা অলপখিনি আছে খালি যাব। তো চাই থাকিব যাই কি হয়। কি টিপ মানে হয় নেকি? তো গাইজ ফাইনেলি আমি আহি পালোঁ। মানে কি দুৰ্গা পূজাৰ নিচিনাই পুৰা এইবিলাক চাজাইছে আৰু আলামালা কৰি। আপোনালোকে চাই থাকক। তো মই দেখাই আছোঁ। কি 50 টাকা? চাওক গাইজ, চাজাইছে কিমান। তো গাইজ কেমেৰা অলপ বেয়া না, তাৰ কাৰণে আৰু এয়াই অলপ বেয়া দেখে আৰু এনে কিন্তু ৰিয়েলতো বহুত ভালেই হৈছে। তো কেমেৰা ইমান কি নহয় আৰু তথাপিও দেখাইছোঁ, দেখাটো মোৰ কৰ্তব্যই। ফিৰজিত হাই হাই অমিত। কিমান গাইজ পুৰা সজাইছে। তো গাইজ ফাইনেলি আমি আহি পালোঁ দ্বাৰকা। তো বৰ্তমান ডেন্স চলি আছে, তো অলপ ডেন্সকে চাওঁ নেকি। তো এয়া দ্বাৰকাত মূৰ্তি আছে আৰু ইয়াতে মূৰ্তিবোৰ দিছে, কোনে দিছে আৰু কি নাম। তো ৰাসৰ এয়া কৃষ্ণৰ অৱতাৰ, কৃষ্ণৰ ৰাসলীলা দি সকলোবোৰ ইয়াতে বিৱৰণ কৰি দিছে। তো গোটেইখিনি দ্বাৰকাত
উপস্থিত কৰিছে আৰু যি কৰিছে ভালেই হৈছে, বহুত ভাল লাগিল আহি। এয়া সকলোখিনি ইয়াতে দেখাই আছে, সকলোখিনি দিছে মানে গৰু বৃন্দাবনৰ পৰা গকুললৈকে গোটেই দিছে, গণেশ শিৱ গোটেই দিছে মানে কৃষ্ণৰ অৱতাৰখিনি সকলোখিনি প্ৰদান কৰিছে আৰু ইয়াতে তো চাই থাকক। তো আপোনালোকৰ ফালে এনেকুৱা কৰে একটা উৰাই দিয়ে নে নাই নাজানো, কিন্তু তলিতে জুই লগাইছে উৰাই দিয়ে, লেম নিচিনাকৈ যে উৰাই যায়। তো আমাৰ ফালে দিয়ে, আপোনালোকৰ ফালে দিয়ে নে নাই নাজানো মই। তো গাইছ মানে ৰাজ পূজাত ডেন্স গোটেই খতম হ'ল, আমি ডাইৰেক্ট আহি পালোঁ ঘৰত। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ তাতে প্ৰথম নটিফিকেশ্যন যোৱাৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আমিও ঘৰত আহি পালোঁ, তো এখন ময়ো সোমাম। তো আহি আছোঁ আৰু নেক্সট ব্লগলৈ। বাই বাই।